dangerous, no I don't back down. Leave your heart laying on the ground. Tell me who the killer now. Tell me who the killer now. Dangerous, no I don't. মই আছোঁ বৰ্তমান হাওৰা কালি মানে কোচবিহাৰত কিবা এটা গণ্ডগোল লগাৰ পিছত কোচবিহাৰত নামি দিয়া হৈছে মই টিটিৰ লগত কিবা এটা জেং হৈছিলে টিকেট আছিলে তথাপিও মানে অলপ জেং হৈছিল এতিয়া আছোঁ বৰ্তমান হাওৰাৰ পৰা মই যাবলৈ ওলাম 8টা পিছত ট্ৰেইন আছে এটা তাতে ওলাই যাম ভিডিঅ'টো চাই থাকক অলপ লং হৈ গ'ল বলক আমি হাওৰাটো এবাৰ ঘূৰি চাওঁ মই অলপ ওলাই আহিছোঁ ইয়াত আহি কিবা এটা খাই ল'লোঁ খাই কিনে মই গৈ আছোঁ ষ্টেচন বহুত শুনিছোঁ কলকাতাৰ বিষয়ে কিবা হাওৰা বা কলকাতাত আহিলে মানে বহুত মানুহ বিপদতো পৰে কেতিয়াবা কোনোবাৰ এনেকুৱা নতুন মানুহৰ এনেকুৱা হয় যে টকা পইচা মানি বেগ চব পেটৰ গুলি লৈ গৈছে কলকাতাত আহিলে অলপ সাৱধানে আহিব Life is a winding road, no telling where it goes. Driving through days and nights, won't stop for traffic lights. And I really wanna know. তো গাইজ আপোনালোকে যদি কেতিয়াবা হাওৰা ষ্টেচনত আহে হা অলপ সাৱধানে থাকিব এই ৰাস্তাখিনিতে গেটৰ সন্মুখতে কেইটামান দলাল থাকে টিকেট বুলি চিঞৰি থাকে যদি আপুনি টিকেট ইয়াৰ পৰা লৈ ল'লে মানে আপুনি ফচি গ'ল আৰু হা এনেকুৱা কনফাৰ্ম টিকেট দিব বুলি এনে বিনা মানে মিছা কথা কৈ টকা লয় আৰু কি খাওঁ টিকেট আৰু ঠিক আছে তেনেহ'লে মই এতিয়া গৈ টিকেট কাউণ্টাৰত টিকেট কাটিম বহুত লম্বা লাইন আছে টিকেট কাটি পেলাই ৱাছৰুম যাম গা পা ধুই 8টা পিছত ট্ৰেইন আছে ট্ৰেইনত উঠি যাম তো বলক গৈ থাকোঁ টিকেটটো লৈ তো গাইজ কিহত উঠিলোঁ হে মানে কি ক'ম আৰু প্ৰায় 1 ঘণ্টা ধৰি ৰখি আছে ভাবিছোঁ যে এটা ট্ৰেইন যাব কিবা ৰাজধানী এক্সপ্ৰেছ আহিলেতো ৰখি দিয়ে বেলেগ গাড়ীকেইটা কিন্তু কি ক'ম আৰু এটা গ'ল 1 ঘণ্টামান হ'ল ৰৈ আছে প্ৰায় 1 ঘণ্টা হৈ গ'ল তো আৰু এটা যাব এতিয়া চাউণ্ড আহি আছে আৰু এটা যাব জানো কিমান সময় ৰখিব লাগে ইয়াত ইমান লেট কৰি আছে ন ইয়াত আহি মানে অলপ গাড়ীটো খাৰা কৰিও আমাৰ অলপ ভালেই হৈছে দিয়ক ইয়াত আহি অলপ পেচাব কৰিলোঁ বাছ এতিয়া জানো আৰু কিমান সময় ৰৈ কৰিব লাগে চাওঁ মাজত আৰু এটা কথা মই বাকীখিনি দেখুৱাব পৰা নাই মই ডাইৰেক্ট এতিয়া বৰ্তমান চেন্নাইৰ ট্ৰেইনত দেখাই আছোঁ একচুৱেলি মই হাওৰাৰ পৰা বিজয়ৱাড়া সময়ত মানে 26 ঘণ্টা সময় লাগিছে আপোনালোকেতো জানেই কিমান সময় লাগে ডাইৰেক্ট একেৰাহে মই 26 ঘণ্টা ৰৈয়ে আছিলোঁ তো ইমান ভিৰ আছিলে ন ট্ৰেইনত কিন্তু মানে সুবিধা পোৱা নাই ডাইৰেক্ট মই তাৰ পৰা উঠাৰ লগে লগে ট্ৰেইন পাই গ'লোঁ চেন্নাইৰ তো লগে লগে উঠি গ'লোঁ আৰু মই ফাইনেলি আহি পালোঁ চেন্নাই চেন্ট্ৰেল বহুত ডাঙৰ হেৰি ষ্টেচন তো ভিডিঅ' কৰাৰ মানে
সুবিধা নাই বহুত কষ্ট কৰি আহিছোঁ বিজয়টাৰ পৰা জানি আপোনালোকে প্ৰায় 26 ঘণ্টামান একেৰাহে থিয় হৈ আহিছোঁ পানী চানি কি একো খাব পৰা নাই তো এনেকৈ আহি মই ফাইনেলি চেন্নাই পালোহি 26 ঘণ্টাৰ কষ্টৰ মূৰত তো তাৰপিছত আকৌ বিজয়টাৰ পৰা 8 ঘণ্টাৰ মাজত আকৌ লেট কৰিছে 2 ঘণ্টামান 10 ঘণ্টামানত 4টামান বজাত এতিয়া মই আহি পালোঁ চেন্নাই তো এতিয়া ভাত পানী খামগৈ হোটেলত এতিয়া এফালে গৈ পিনে অলপ আগতে হোটেল আছে হোটেলত গৈ ভাত পানী খাই তো গাড়ী বুক কৰি থৈছে মালিকে স্লিপাৰ 6টা 20ত আছে 6টা 20ত আছে 6টা 20 মানত আছে স্লিপাৰ এবিকে ট্ৰেভেলছ নে কিবা আছিলে তো তাতে যাব লাগিব এতিয়া মানে গৈ আগতে ফ্ৰেছ হৈ ভাত পানী খাই লওঁ তাৰপিছত তালৈকে যাম গৈ কিনে সন্ধিয়া যাম মানে গাড়ীত বহিম Shut up, be quiet. Shh. You don't wanna break the line, nah. Tiptoe, stop crying. Shh. You don't wanna break the line, nah. Tiptoe, stop crying. Shh. You don't wanna break the line, nah. Tiptoe, stop crying. Shh. You don't wanna break the line, nah. Tiptoe, stop crying. Shh. ফাইনেলি মই চেন্নাই আহি পালোহি আৰু চেন্নাইতো বহুত জেগা ঘূৰিলোঁ আজি যিটো মোৰ কাম আছিলে য'ত মই কাম কৰিবলৈ গৈ আছোঁ তাত মানে যাবলৈ আৰু 10 ঘণ্টামান সময় লাগিব চেন্নাইৰ পৰা তো তাৰ কাৰণে মই আজি বৰ্তমান বুলি ক'ব লাগিব যে মই বৰ্তমান ক'ত আছোঁ আপোনালোকে ভাবিব পাৰে কি মই ঘৰত বা কিবা ৰুমত শুই আছোঁ নেকি নাই বিলকুল নহয় মই বাছত শুই আছোঁ বাছেৰে যাব লাগিব 10 ঘণ্টামান সময় আৰু স্লিপাৰ বাছ হয় স্লিপাৰ বাছত আৰু আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰি আছোঁ এয়া চাওক এটা দিছে পানী থ'বলৈ বেগ চেগ থ'বলৈ আপুনি যি আছে আপোনাৰ লাগেজ আৰু ডাঙৰ লাগেজ যদি থাকে তেনেহ'লেতো মানে ডিগিতে থ'ব পাৰি বহুত ডাঙৰ বাছ হয় আৰু বিচনা চাওক গাৰু আছে বিচনা আছে ভাল আৰামত শুই যাব পাৰিব আৰু এইফালে এ চি নাই উইদাউট এ চি হয় নন এ চি হয় তো এ চিৰ টিকেট পোৱা নাই এ চিৰ টিকেট কৰিছিলোঁ কিন্তু পোৱা নাই তো মই ৰাতিপুৱা এতিয়া 6:15 বাজে তো সন্ধিয়া ৰাতিপুৱা 10 ঘণ্টা সময় লাগিলে তেনেহ'লে 4টামান বজাত গৈ 4:15 পিছত মানত গৈ মানে তালৈকে পাম তো সকলোৱে দোৱা কৰিব অলপ গৈ থাকোঁ কামৰ সন্ধানত গৈ আছোঁ কামটো কৰিবই লাগিব আৰু একচুৱেলি ভাবিছিলোঁ কি চেন্নাই গোটেইখিনি মানে ৰেলৱে ষ্টেচনখন দেখাম কিন্তু অসুবিধা হৈছে বহুত কাৰণ ইমান ভিৰ বুলি ক'ব লাগিব মানে অত্যন্ত ভিৰ আৰু চেন্নাই ৰেলৱে ষ্টেচনটো একচুৱেলি বহুত ডাঙৰ ভাবিছিলোঁ কি ইমান ডাঙৰ নহ'ব চেন্নাই চেণ্ট্ৰেল তো বহুত ডাঙৰ যোৱাকালিটোতো মই হায়দৰাবাদ আছিলোঁ বিজয়ৱাড়াত আছিলোঁ তাৰতো ইমান ডাঙৰ নহয় 18টা নে 17টা কিবা প্লেটফৰ্ম আছে আৰু সেইদিনা যে হাওৰা আছিলোঁ মই কলকাতা হাওৰা একদম অলমষ্ট 24টা আছে 24 প্লেটফৰ্মছ আছে কাৰণ মই কেনেকৈ জানো বুলি ক'ব পাৰিব আপোনালোকে যে মই কেনেকৈ জানো মই একচুৱেলি মোৰ ট্ৰেইন আছিলে 21 নম্বৰ প্লেটফৰ্মত 21 নম্বৰ প্লেটফৰ্ম মই গৈছোঁ তাৰ পৰা মানে 22, 23, 24 লাষ্ট আৰু নাই ইমানখিনি তো গোটেইখিনি ধৰি ল'ব পাৰে গোটেইখিনি ঘূৰাই হৈ গৈছে এক ৰকমত তো যাই আহিলোঁ ভালেই লাগিছে কলকাতা আৰু ঝেমটো হয় আৰু বলক চাই থাকক ৰাতিপুৱা আকৌ দেখাই তো ফাইনেলি গাইজ মই আহি পালোহি লোকেশ্যন যিটো লোকেশ্যন আছিল তালৈকে আহি পালোঁ আৰু আহি পিনে এতিয়া ব্ৰাছ কৰি আছোঁ ৰুমত যোৱা নাই এতিয়ালৈকে য'ত মই কাম কৰিম দোকানটো আহি পালোহি আৰু ইয়াতে আহি বহি
ব্ৰাছ কৰি আছোঁ, চাহ পানী খাই তাৰপৰা ৰুমলৈকে ওলাই যাম। চ' ভিডিঅ'টো আজিলৈকে আজি ইমানতে শেষ কৰিলোঁ। অহা ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ কাম কৰা অৱস্থা, ক'ত মই কাম কৰোঁ, ক'ত থাকোঁ, ক'ত কি কৰোঁ, চব দেখাই আছোঁ। তো সকলোৱে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মিলি আছোঁ আগৰ ভিডিঅ'।